জীৱনটো সমস্যা নহয়। মোৰ জীৱনত বহুত সমস্যা। মোৰ জীৱনত বহুত সমস্যা আহে আৰু গুচি যায়। একেই সমস্যা নাথাকে সদায়। সমস্যাই বহুত কথা শিকায়। কোন পৰ সম্পৰ্ক চিনি পোৱাত হয় সহায়। মই সফল হ'ব পৰা নাই। কিমান সফল কিমান বিফল সেয়া সময় দিব এদিন বুজায়। মোক প্ৰথম বিফলতা লাগে। বিফলতাৰ পৰা শিক্ষা লৈ এদিন আকাশ স্পৰ্শ কৰিম গৈ। কোনে ক'লে জীৱনটো এটি সমস্যা? যদি সমস্যাই জীৱনলৈ নাহে, জীৱন জানো অৰ্থপূৰ্ণ হয়? যিজনে সমস্যাত পৰি কোনোদিন জৰ্জৰিত হোৱা নাই, যি যন্ত্ৰণাৰ ৰাতি কটোৱা নাই, যাৰ দুখৰ দিন অহাই নাই, ভোকৰ তাৰণা কি যিয়ে বুজাই নাই, যাৰ উজাগৰি ৰাতি কেতিয়াও দুগালেৰে অশ্ৰু নিগৰি বৈ অহা নাই, তেওঁৰ কাৰোবাৰ দুখ বুজিবলৈ হৃদয়খন জন্মই হোৱা নাই। তেনে জীৱনৰ আছেনে মহত্ব? ঘাত প্ৰতিঘাতৰ কাইটীয়া বাটত যিজনে মুখামুখি হৈ আগুৱাই গৈ লক্ষ্যস্থান বিচাৰি উলিয়াব জানে, জীৱন সংগ্ৰাম তেওঁ সফল হ'বই। এদিন দুখ আঁতৰি সুখ আহিব, চৌদিশে ৰং বিৰঙৰ ফুলে হাঁহিব। জীৱন তেতিয়া অনুপম হ'ব। ধন্যবাদ।